পলিটেকনিক ডিপ্ল'মা কৰিব বিচাৰা এপ্লাই কেনেকৈ কৰিবা 2024 পৰা পলিটেকনিক এডমিশনৰ প্ৰসেস কমপ্লিট চেঞ্জ হৈ গৈছে এইবাৰ পেট এক্সাম নাই এডমিশন হ'ব ডাইৰেক্টলি অসম চৰকাৰৰ সামৰ্থ পৰ্টেলৰ দ্বাৰা ইয়াত এপ্লাই কৰিবলৈ 10th মিনিমাম 40% আৰু 35% SC আৰু 33% ST ৰ বাবে এইবাৰ কোনো আপাৰ এজ লিমিট নাই গতিকে যোনে বিচাৰে সকলো এপ্লাই কৰিব পাৰে Visit kora assamadmission.samarth.ac.in New registration and click kori form fill up kora. Personal details, educational information aru documents upload koribo lage. Aadhaar ba PAN card, income certificate, PRC, SSLC admit card aru mark sheet, passport photo, signature or logote bank passbook aru jodi applicable hoy caste certificate. Apply fees hobo 300. Online payment koribo lagibo. Admission hobo merit list basis ote. Gotike kunu exam নাই আজি পৰ্যন্ত যদি ফৰ্ম ফিল আপ কৰা নাই এতিয়াই এপ্লাই কৰিবলৈ এই নম্বৰত কল বা হোৱাটসএপ কৰা সময় কম গতিকে ভালদৰে ডিসাইড কৰি লোৱা কি কৰিবা আৰু পলিটেকনিকৰ বিষয়ে জানিব বিচাৰিলে আমাৰ এই ডিটেইলড আৰ্টিকলটো চেক কৰিব পাৰা তেন্তে আজি কি শিকিলা